যেনেকে আমি ডেইৰী মিল্ক দেখা পাওঁ তেনেকে চকলেট কোনো জাগাখিনি চকলেটৰ চেন হ'ল আহি গৈছে বহুত কৰা এই ৰেট বিলাক ধৰ ইন্টাৰনেশ্যনেল মাৰ্কেটত বহুত আছে। হাই কি খবৰ আশা কৰো সকলোৱে ভালে আছে। মই আজি ক'ত যাবলৈ ওলাইছো গম পাই চকলেটটো সকলোৱে খাইছে। সেই চকলেটৰ এখন খেতি আছে, চকলেট খেতি মানে চকলেটৰ বাগান আছে এখন। তো চকলেটৰ বাগানত কেনেকে চকলেট বিলাক লাগে আৰু সেই চকলেট বিলাক ক'ৰ পৰা নি কেনেকে চকলেট বনোৱা হয় তো আজি আপোনালোকক সেইটো দেখাম। তো এয়া দেখিব পাৰে মোৰ লগত সৰু আছে, ই নামত সৰু কিন্তু মোতকৈ ডাঙৰ হয়। আৰু এয়া ভাগিনা আছে, গোটেইখানে হাই কৰি দে। এয়া আৰু এটা ভাগিনা আছে। তো আমি সকলোৱে গৈ আছো আপোনালোকক আজি চকলেটৰ বাগান দেখাবলৈ। তো বলক তেন্তে লেটস গো। এয়া আহি আহি আমি পাই গলো। এইটো দেখিব পাৰি কিমান মৰম লগা টিকুট মান কুকুৰৰ পোৱালি। এইটো টিউ দেখিছে। আৰু এতিয়া কুকুৰৰ পোৱালিৰ সৈতে আমি গৈ আছো চকলেটৰ বাগানলৈ। দেখিব পাৰে আমি আহি গলো য'ত আপোনালোকক চকলেটৰ বাগান দেখাম বুলি কৈছিলো। তো ইয়াতে আহি গলো। এয়া দাদা আছে মোৰ লগত। দাদা আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম শ্ৰী তপন বসুমতাৰী। তপন বসুমতাৰী হয়। আপুনি কিমান বিঘামান মাটি এনেকে চকলেটৰ খেতি কৰিছে? মোৰ বিঘা মানে এক্সট্ৰাকে তেনেকা মাটি নাই। হয়। মোৰ লবৰ গাছ আছে, লবৰ গাছৰ তলতে যিখিনি পাৰো সেইখিনি কৰিছো। এই লবৰ মানে লবৰ লগত যিবিলাক মানে চকলেট খেতি কৰিছো তাৰ লগতে মই ইণ্টাৰক্ৰপ হিচাপে চকলেট কৰিলো আৰু ইণ্টাৰক্ৰপ হিচাপে মই এইবাৰ এইবেলিৰ পৰা আৰম্ভ কৰিছো যে ভেনিলা খেতিৰ বিষয়ে মই চেষ্টা কৰি আছো। মোৰ প্ৰথম প্ৰচেষ্টা আৰু এই প্ৰথম প্ৰচেষ্টাৰ পিছত যদি মই নিশ্চয় খেতিয়ক হিচাপে আশাবাঞ্চক কিবা পাব পাৰো মই আশা কৰিছো। গতিকে মই দেখা পাইছো যে কেৰেলাতো দেখা পাইছো বা বাকী ৰাজ্যত ভেনিলা লগত চকলেট লগত ভেনিলা খেতি কৰিব পাৰে। সেই হিচাপে ভেনিলাৰ মোৰ এই বছৰ আৰম্ভণি কৰিছে। এতিয়া ভেনিলাটো হোৱা নাই এতিয়ালৈ হোৱা নাই। মই চেষ্টা কৰি আছো। এই 3 বছৰৰ পিছত নিশ্চয় ফলটা পাম বুলি আশা কৰি আছো। আমি আগত চকলেট গছটো দেখাই লওঁ আপোনালোকক, তাৰপিছত ইয়াৰ বিষয়ে কৈ আছো আপোনালোকক। আপোনালোকে চাই থাকক। আৰু এইটো দেখিব পাৰে আপোনালোকে বহুত ডাঙৰ হয়। এইটো দেখিছে ইমান ডাঙৰ এইটো চকলেট। এইটো এটা কাঁচাই আছে, পকিব। এইটো দেখিব পাৰে বহুত ডাঙৰ হয়। এইটো কিমান বছৰৰ গছ? এইটো 3 বছৰৰ গছ। হয় হয়। প্ৰথম আৰম্ভণি প্ৰথম লগা। এইটো প্ৰথম ইবাৰহে ফল লাগিছে। প্ৰথম লাগিছে। কিমান বছৰ পিছত ফলটো লগা হয় দাদা? 3 বছৰৰ পিছত ফলটো লাগিব ধৰে। এইটো লাগিব ধৰে। এইটো প্ৰথম ফল লাগিছে। হয়। এইটো ভালে লাগিছে। মানে প্ৰথম বছৰত যেনেকা মানে এটা বা দুটা লাগে, কিন্তু ইয়াতে বহুত ফুলিছে। কিয়নো এইবিলাক ওপৰত একদম আগলি লৈ মানে ফলটো লাগিছে। হয়। এইখিনি ফলটো আপোনালোকক দেখাই দি আছো, আপোনালোকে চাওক। এইটো ফল এইবিলাক এনেকে লাগে। এইবিলাকতো পকি যায়। এইটো মোটামুটি 6 মাহ মানত পকে। 6 মাহ মানত পকি যাব। 6 মাহ মানত পকি যায়। হয়। 6 মাহ মানত তাৰমানে চকলেট গছটো নন ষ্টপ লাগে। হয়। মানে কোনো চিজন নাই। যিকোনো চিজনতে লাগি থাকে। কম পৰিমাণে বাৰিষাত বেছি লাগে, কিন্তু এনেকা খৰাং দিনত অলপ কম লাগে। সৰু সৰু এতিয়া লাগিহে আছে, বহুত লাগিছে। এইবিলাক দেখিব পাৰে। আৰু ইপিনে আৰু বহুত চকলেটৰ গছ আছে, আপোনালোকক দেখাম। তো চাই থাকক আপোনালোকে। চকলেটটো আমি সদায় খাই থাকো। আজি আপোনালোকক চকলেটৰ গছ দেখাই আছো। এইবিলাক চকলেট গছ, এইবিলাক এনেকে ৰবাৰ গছৰ, এই যে ৰবাৰ গছ, আজি আপোনালোকক ৰবাৰ খিনিও দেখাই দিওঁ। এনেকে ইয়াতে আঠাবিলাক পৰে না ৰবাৰৰ, ইয়াতে পৰে। আৰু এইটো ৰবাৰ গছৰ মাজে মাজে আপোনাৰ চকলেট খেতি কৰিছে। হয়, দেখিব পাৰে। এতিয়া দাদাই ক'লে আপোনালোকক যে চকলেটৰ লগত ভেনিলা খেতি কৰিছে। তো আপোনালোকক ভেনিলাৰ খেতিটো দেখাই আছো মই। এইবিলাক দেখিব পাৰে গছ, এইটো চকলেটৰ। আৰু এইটো হৈছে ভেনিলা, দেখিব পাৰে আপোনালোকে। ভেনিলা এটা কি বনোৱা হয়? ভেনিলাৰ পৰা মানে বহুত মিঠাইৰ চেন বা চেন, ঠিক তেনেকুৱা ধৰণৰ চেন জাতীয় বনোৱা হয়। কিয়নো কেক বিলাকত মানে ভেনিলাৰ চেনটো ব্যৱহাৰ কৰা হয়। নিশ্চয় ইণ্ডাষ্ট্ৰী বিলাকত কেনেকুৱা কি ব্যৱহাৰ কৰা হয় সকলোৱে নিশ্চয় জ্ঞাত। মই বিশেষকৈ ইমানখিনি মানে গম নাপালেও ভেনিলাৰ যোনটো ৰেট
সেই ৰেট বিলাক ধৰ ইণ্টাৰনেশ্যনেল মাৰ্কেটত বহুত আছে এইটো মোটামুটি 30,000 পৰা আৰম্ভ কৰি 42,000 লৈ ড্ৰাই ভেনিলাটো বিক্ৰী কৰা হয় কিন্তু আমি এতিয়ালৈ নতুন খেতিয়ক হিচাপে নিশ্চয় আমি কিবা এটা পাম বুলি আশা কৰি খেতি কৰি আছো খেতি কৰা ল'ৰা হিচাপে খেতি কৰিয়ে মই ডাঙৰ দীঘল হৈছো আৰু খেতি কৰিয়ে জীৱন নিৰ্বাহ কৰি আছো আজিলৈ খেতিৰ লগতে মই আজিৰ পজিশ্যন আহি পাইছো তো ফিনেলা তাতে কি কৰা হয় ফিনেলা দি কি কৰা হয় মই নাজানো দাদাই কৈ দিলে আপোনালোকক ভালকে আৰু ইয়াতে কি আছে আৰু দাদাই বহুত খেতি কৰে বিভিন্ন ধৰণৰ খেতি কৰে দাদা তাতে পুলিও আছে খেতিবিলাকৰ তো আপোনালোকক দেখাম সকলোখিনি দাদা আছে মোৰ লগতে তো আপোনালোকে চাই থাকক চকলেট গছবিলাক দেখালো চকলেট কেনেকে লাগি আছে সেইবিলাক দেখালো এতিয়া আপোনালোকক চকলেটটো কেনেকা হয় সেইটো দেখাই দি আছো আপোনালোকে চাওক এইবিলাক দাদাই লৈ আহিছে ইয়াতে এইবিলাকে হ'ল চকলেটবিলাক দেখিব পাৰে এইবিলাক চকলেট এই চকলেটবিলাক তেতিয়া যে আপোনালোকক ফলটো দেখালোঁ সেই ফলটোৰ ভিতৰত থাকে এইবিলাক সৰু সৰু গোটাবিলাক এইবিলাক চকলেটৰ গোটা হয় এইবিলাক আপোনালোকে গুড়ি কৰি ঘৰত কফি বনাই তাৰপিছত গাখীৰত দি কেক বনাতে ব্যৱহাৰ কৰিব পাৰে চকলেট বনাতেতো চকলেটবিলাক ব্যৱহাৰ কৰে চকলেটটো আমি ঘৰত নবনাওঁ তো আপোনালোকে কেকত ব্যৱহাৰ কৰিব পাৰে আৰু গাখীৰ চাহ খাওঁতে ব্যৱহাৰ কৰিব পাৰে মানে বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰে আৰু কি দাদাই বহুত পুলি কি কৰিছে প্ৰডাকশ্যন কৰিছে তো সেইবিলাকো দেখাওঁ আপোনালোকক এইবিলাকে চকলেট দেখিছে আপোনালোকে এইটো চকলেটটো মই ভাঙি দেখাই দি আছোঁ আপোনালোকক যেনেকৈ আমি ডেইৰী মিল্ক দেখা পাওঁ তেনেকৈ চকলেটটো এয়া দেখিব পাৰে দেখিছে আপোনালোকে এইটো একদম ডেইৰী মিল্ক যেনেকা তেনেকা আৰু ইয়াৰ চেনটোও বহুত সুন্দৰ হয় একদম চকলেট চেন ওলাইছে সম্পূৰ্ণ জাগাখিনি চকলেটৰ চেন ওলাই গৈছে কেনে চকলেট বহুত কৰা চকলেট এনেকে খোৱা নাযাব এইটো বহুত কাৰা হৈ আছে কেনে লাগে ধুনীয়া চেনটাতো বহুত চেন ওলাইছে খাই কেনে লাগিছে খাই মানে এইটো বেছি কাৰা হ'ব এতিয়া ইয়াত মিহল হোৱা নাই চকলেটত মিহল হয় সেইটো তাৰ কাৰণে চকলেটত কাৰাটো নাথাকে হয় এতিয়া বহুত ভাল লাগিছে অকনমান খাইছো তো মই বেছি খালে আৰু টিটকি লাগিব এই চকলেটৰ গছবিলাক দেখালো কেনেকা হয় তো সেই চকলেটবিলাক দাদাই কি কৰে পুলি প্ৰডাকশ্যন কৰে দাদাই তো আপোনালোকক সেইবিলাক দেখাই দি আছো এয়া এইবোৰ পুলি দেখিব পাৰে আপোনালোকে বহুত পুলি প্ৰডাকশ্যন কৰিছে দাদাই এইবিলাক নিজে ঘৰতে প্ৰডাকশ্যন কৰে দাদাই তেতিয়াহ'লে আপোনালোকক যদি লাগে ডিছক্ৰিপশ্যনত মই দাদাৰ নম্বৰটো দি দিম আপোনালোকে যোগাযোগ কৰি লৈ ল'ব পাৰে আৰু লগতে ভিনিলাৰো আছে ভিনিলাটো আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই লওক এয়া দেখিব পাৰে এইবিলাক ভিনিলা জাৱাই থৈ দিছে দাদা জাৱাই থৈ দিছে না এইবিলাক জাৱাই থৈ দিছে দেখিব পাৰে আৰু ভিনিলাৰ কি কাম হয় দাদাইটো জনালে আপোনালোকক মই নাজানো বিশেষকৈ সেইকাৰণে দাদাৰ পৰা জনালোঁ দেখিছে ইয়াতে বহুত বিভিন্ন ধৰণৰ দাদাই মানে প্ৰডাকশ্যনবিলাক কৰে আৰু ইউনিক এয়া আপোনালোকক চকলেটৰ খেতি দেখালোঁ মই আৰু ইয়াতে দাদাই পুলি প্ৰডাকশ্যন কৰে কেনেকৈ খেতিবিলাক কৰিছে সকলোখিনি আপোনালোকক দেখালোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে আপোনালোকে কি কৰিব সৰু লাইক আৰু ছাবস্ক্ৰাইবটো কৰি দিব আপোনালোকে এনেকা ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব